Praise the Lord, जय मसीह की। প্ৰভু জীৱী নামতে চবকে মই যীশু চাই জনাওঁ। আজি প্ৰভু যীশুৰ সুন্দৰ বাক্য যিহেতু বাক্য আলোচনা কৰিবলৈ আপোনালোকৰ মাজত আহিছোঁ। চ' প্ৰভুৱে বহুত ব্লেছিং কৰিব বুলি মোৰ বিশ্বাস আছে। চ' আমি চাম মেথিউ 7:7 চাম। তাত কি হৈছে, প্ৰভু যীশুৱে আমাক কি ক'বলৈ খুজি আছে। চ' আমি মেথিউ 7:7 চাম। খোজাতে তোমালোকক দিয়া হ'ব, বিচৰাতে পাবা, টুকটুকুৰীয়াতে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। প্ৰেজ দ্য লৰ্ড। আজি আমি প্ৰভু যীশু কৈ আছে, খোজা তেহে তোমালোকক দিয়া হ'ব। হালেলুয়া। চ' আমি খুজিব লাগে আৰু আমি পাম বুলি আমাৰ বিশ্বাস আছে সকলোৰে। কিন্তু আমি খুজিবৰ নিয়মটো কেনেকুৱা হ'ব লাগে, খোজাৰ বেষ্ট নিয়মটো কি হয়, আমি আমি এইবোৰ নাজানো। যদি আমি কোনোবা কওঁ, কাক বা 10 টকা পইচা খোজোঁ, এনেকুৱাকৈ খোজোঁ, ঐ 10 টকা দে, মই বিড়ি খাব যাম, কোনোৱে নিদিয়ে। হয়নে? কোনোৱে যদি এনেকুৱা খুজিলে কোনোৱে নিদিয়ে। কোনোবা 10 টকাতে বিড়ি খাব যাম এনেকুৱা যদি খোজে কোনোৱে নিদিয়ে। কাৰণ কোনো নোখোজে যে কোনোবা মানুহ বেয়া হয়, তাৰ লাইফটো শেষ হৈ যায়, খতম হৈ যায়। কিন্তু আমি যদি কিবা ভাল কাম কাৰণে খোজোঁ, 10 টকা একদম নম্ৰতাৰে যদি খোজোঁ, যদি কিবা ভাল কাম, তাৰ নিশ্চয় দিব। মোৰ 10 টকা দিয়া, মোৰ কিবা এমাৰ্জেঞ্চি আছে ক'লে নিশ্চয় দিব। সেইটো কাৰণে আজি আমি খোজা নিয়মটো, খোজাৰ পাৰফেক্ট নিয়মটো আমি নাজানো, সেইটো কাৰণে আমি পোৱা নাই। মোৰ প্ৰিয়গণ, আমি চাম এইটো 1 ফুটটো 7 ফুটটো মই আপোনালোকক বুজাব বিচাৰিছোঁ। চ' আমি এই সময়ত মই আপোনালোকৰ মাজত এটা কাহিনী কওঁ, সৰু মৰু। প্ৰভু যীশুৱে নিশ্চয় ব্লেছিং কৰিব। এটা ঘৰত তাৰ মা আছিলে, বাবা আছিলে আৰু তাৰ এটা সন্তান। তেওঁ পঢ়ি আছিলে। পঢ়ি থাকোঁতে তেওঁ এনেকুৱা হ'ল, পাবজিৰ পাগল হৈ গ'ল। পাবজি খেলি আছিলে, পঢ়াত মন নাই, পঢ়াত ধ্যান নাই, লিখাত ধৰা নাই, খালি খেলি তাৰ মা গালি দি আছে, তাৰ মা কৈ থাকে। কিন্তু তেওঁ সন্তানটো নাজানে আৰু নুশুনে, আৰু তেওঁ খেলি মানুহটো বেয়া পথত গৈ আছে, পঢ়াত ধ্যান নাই। কিন্তু তাৰ মা চাই গালি দি থাকে, কিন্তু নামানে। কিন্তু নামানে সেই ল'ৰাটো, কিন্তু তাৰ মা সেইটোৱে চাই খঙাই গ'ল। তাৰপিছত তেওঁ মাৰি পিটি গালি দি পঢ়াই এদিন কি হ'ল, সেই তাৰ সন্তানটো এদিন বহুত ডাঙৰ মানুহ হৈ গ'ল। হালেলুয়া। এদিন বহুত ডাঙৰ মানুহ হৈ গ'ল আৰু তেওঁ বহুত হেপী। যদি তাৰ মা সেইদিনা যদি তাক খেলিবলৈ দিলেহেঁতেন আৰু পঢ়িবলৈ নক'লেহেঁতেন, তেতিয়া এই সন্তানটো এদিন ডাঙৰ মানুহ কেতিয়া নহ'লেহেঁতেন। য়েছ, তাৰ মা জানে তাৰ কাৰণে এইটো বেয়া, তাৰ কাৰণে কি পাৰফেক্ট আছে, কি ভাল আছে, এইটো জানে। সেইটো কাৰণে তেওঁ তাক মাৰি পিটি হ'লে পঢ়ালে। মোৰ প্ৰিয়গণ, যীশু খ্ৰীষ্ট আমাৰ কাৰণে সকলো জানে, সকলো কথাবোৰ জানে। আমাৰ কাৰণে কি পাৰফেক্ট আছে, কি আমাৰ কাৰণে দৰকাৰ আছে। মোৰ প্ৰিয়, আমি আজি খুজি আছোঁ পোৱা নাই। যদি আমি বাইকত চাম, মেথিউ 7:11 চাম, যদি প্ৰভু যীশুৱে তাক কৈছে, তোমালোকে যদি নিজৰ সন্তানক পৰম বস্তু, ভাল বস্তু দিব জানা, তেনেহ'লে তোমাৰ প্ৰভু যীশু খ্ৰীষ্ট তোমালোকক কিয় নিদিব। মোৰ প্ৰিয়গণ, আজি যদি নিজৰ মায়ে যদি নিজৰ বেটাক সাৱধান ভাল বস্তু, ভাল জ্ঞান দিব জানে, প্ৰভু যীশুৱে আমাক দিব, নিশ্চয় দিব। সেইটো কাৰণে আজি আপোনালোকক মই ক'ব বিচাৰিছোঁ, প্ৰভু যীশু আমাক নোখোজা পূৰ্বে আমাৰ সকলোবোৰ আমাৰ কি ইম্পৰ্টেণ্ট, আমাৰ কি পাৰফেক্ট, আমাৰ লাইফত যদি কি ঘাটি আছে, কি লাগে, আমাক কি আমাৰ কাৰণে কি বেষ্ট আছে, আমাৰ কাৰণে কি পাৰফেক্ট, সকলোবোৰ জানে প্ৰভু যীশুৱে।
মোৰ প্ৰিয় আজি আমি খুজি আছোঁ কিন্তু পোৱা নাই আজি আমি খুজি আছোঁ কিন্তু একোৱে পোৱা নাই কিয় পোৱা নাই যেতিয়া আমি একটা ঘৰ বনাওঁ তাৰ ওপৰত আমি টিং লগাই দিওঁ কিয় লগাওঁ কাৰণ আমি যদি পানী আহে বৰষুণ আহে তেতিয়া এই পানীটো আমাক তলত নাহে আৰু এই পানীটোক যে এই টিংটো ৰখাই দিয়ে আজি আমাৰ জীৱনত আমাৰ লাইফত চবৰে কাৰো নহয় চবৰে একটা টিং লগা আছে যে আমাৰ প্ৰভু যীশুৰ আশীৰ্বাদ আহিব দিয়া নাই কাৰোবাৰ হ'ব পাৰে চাদা খোৱা কাৰোবাৰ হ'ব বেয়া বিচাৰি কাৰোবাৰ বহুত নানা ডাঙৰ পাপৰ আমি টিংটো লগাই থৈছোঁ যে ঈশ্বৰৰ আশীৰ্বাদটো আমাৰ আহিব পোৱা নাই মোৰ প্ৰিয় যদি আমি সেই টিংটো যদি হাতাই দিওঁ আমি আঁতৰাই দিওঁ তেতিয়াহ'লে প্ৰভু যীশুৰ আশীৰ্বাদ তোমালোকে খোজাতেহে তোমালোকক দিয়া হ'ব যি খুজি আছোঁ আমি সকলোৱে পাম বুলি মোৰ বিশ্বাস আছে আমাৰ কি পাৰফেক্ট আছে আমাৰ কি দৰকাৰ আছে আমাক নিশ্চয় দিব আমি পোনপ্ৰথমে আমাক কি কৰিব লাগিব সেই টিংটো হাতাব লাগিব গুচাব লাগিব আৰু প্ৰভু যীশুৰ আশীৰ্বাদটো তেতিয়াহে পাম মোৰ প্ৰিয়গণ আমাৰ কাৰণে কি পাৰফেক্ট আছে এইটো সকলোবোৰ যিটো মাটো তাৰ বেটাৰ কি পাৰফেক্ট কি ভাল এইটো জানে সেইটো কাৰণে প্ৰভু যীশু কৈছে মই তোমালোকক কি দিব আছে সকলো ভাল বস্তু দিম কিন্তু তোমালোকৰ নিজৰ মনটো নিজৰ হৃদয়টো তোমাৰ যিমানে আছে সেইটো মোক দিয়া পাৰফেক্ট কৰা অহুচি নহয় শুচি কৰা মই তোমাৰ নোখোজা পূৰ্বে মই তোমালোকৰ যি চেষ্ট আছে যি পাৰফেক্ট যি উত্তম এই সকলোবোৰ জানো আৰু মই সকলোবোৰ দিম বুলি কৈছে প্ৰভু যীশু দিম কৈছে আপোনাক নিশ্চয় দিব কিন্তু সেই টিংটো আঁতৰাব লাগিব সেই বেয়া পথটো সকলো এৰাব লাগিব চব গুচাব লাগিব প্ৰভু যীশু এই ছুটি বাইকত বহুত ही ব্লেছিং কৰিবলৈ মোৰ বিশ্বাস আছে আৰু নিজৰ হৃদয়ত আমি জাজ কৰিম চাম কি আমাৰ জীৱনত কি টিং আছে যে আমি এইটো আঁতৰাব লাগিব কি পাপ আছে এইটো আঁতৰাব লাগিব ঈশ্বৰে এই বাইকৰ প্ৰতি সকলোকে ব্লেছিং কৰিব বুলি মোৰ বিশ্বাস আছে থেংক ইউ গড ব্লেছ ইউ